নমস্কাৰ। মংগল গ্ৰহ 18 আগষ্টত কন্যা ৰাশিত প্ৰৱেশ কৰিব। মংগল গ্ৰহক শক্তি, সাহস আৰু পৰাক্ৰমৰ গ্ৰহ বুলি জ্যোতিষশাস্ত্ৰত মানা হয়। জ্যোতিষশাস্ত্ৰ অনুসৰি সকলোবোৰ গ্ৰহই এটা নিয়মিত সময়ৰ অন্তৰালত ৰাশি পৰিৱৰ্তন কৰি থাকে। 18 আগষ্টত মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তনে সকলোবোৰ ৰাশিৰ ওপৰতে প্ৰভাৱ পেলাব যদিও 4টা ৰাশিৰ ওপৰত বিশেষ শুভফল প্ৰদান কৰিব। আহক জানো সেই 4টা ৰাশিৰ নাম। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মেষ ৰাশি। মেষ ৰাশিৰ বাবে মংগলৰ এই ৰাশি পৰিৱৰ্তনে বিশেষ শুভফল প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব আৰু আপোনাৰ মান সন্মান বাঢ়িব। কৰ্মক্ষেত্ৰত সহকৰ্মী আৰু উচ্চপদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ভাগ্যৰ পূৰ্ণ সহযোগিতা লাভ কৰিব আৰু প্ৰায়ভাগ কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কোৰ্ট কাছাৰীত আপোনাৰ কিবা কেছ চলি আছিল যদি শুভ পৰিণাম পাবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত অধিক ধন লাভ হ'ব আৰু আপোনাৰ আৰ্থিক স্থিতিৰ উন্নতি হ'ব। পৰিয়ালৰ সদস্যৰ লগত সম্বন্ধ ভাল হ'ব। পৰিয়ালত সুখ আনন্দৰ পৰিৱেশ থাকিব। মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে মংগল গ্ৰহৰ এই ৰাশি পৰিৱৰ্তনে ভাগ্যোন্নতিৰ পথ মুকলি কৰিব। ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। ভবাতকৈ বেছি ধন লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ব্যৱসায় বাণিজ্যত সফলতাৰ পথ মুকলি হ'ব। আৰ্থিক স্থিতিৰ উন্নতি হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ মনোবাঞ্ছা পূৰণ হ'ব। স্বাস্থ্য আপোনাৰ আগতকৈ ভাল হ'ব। পুৰণি কোনো স্বাস্থ্যজনিত সমস্যা আছিল যদি তাৰ পৰা কিছু সকাহ পাব। পৰিয়ালৰ সদস্যৰ লগত আপোনাৰ মনৰ কথাবোৰ খুলি ক'বলৈ চেষ্টা কৰিলে সম্বন্ধ আৰু ভাল হ'ব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি হ'ব। কৰ্কট ৰাশি। মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ফলত কৰ্কট ৰাশিৰ বাবে আত্মবিশ্বাসত বৃদ্ধি হ'ব। আপোনাৰ সাহস আৰু পৰাক্ৰমত বৃদ্ধি হ'ব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। জীৱনৰ প্ৰায়ভাগ কামতেই আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ লগত সম্পৰ্ক ভাল হ'ব। পৰিয়ালত সুখ শান্তিৰ পৰিৱেশ থাকিব। স্বাস্থ্য আপোনাৰ ভালে থাকিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তনে বিশেষ শুভফল প্ৰদান কৰিব। আপোনাৰ মনোকামনা পূৰণ কৰাত সহায় হ'ব। পৰিয়ালত সদস্যৰ মাজত সুখ শান্তি থাকিব আৰু পৰিয়ালৰ সদস্যৰ পূৰ্ণ সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কথা বতৰা হওঁতে বিশেষ সাৱধান হোৱাটো প্ৰয়োজনীয়, নহ'লে সম্বন্ধ বেয়া হ'ব পাৰে। আপোনাৰ শত্ৰু পৰাস্ত হ'ব। বেংকৰ লোন বা কোনো ধাৰ ঋণ লোৱাৰ কথা চিন্তা কৰি আছিল যদি এই সময়ত সেই ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। স্বাস্থ্য আপোনাৰ ভালে থাকিব। পুৰণি কোনো স্বাস্থ্যজনিত সমস্যা আছিল যদি তাৰ পৰা কিছু সকাহ পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই আজিলৈ ইমানতে সামৰিলোঁ। ওম নমঃ শিৱায়।